করুত বিষ্ণু জগত সাধু বিশ্ব ব্রহ্মাণ্ডর উড়ন উড়ন গজন আৰু ভ্ৰমণ এই চাৰি মুখী জীৱ জগত সৃষ্টি কৰ্তা বিৰিঞ্চি বুলি আমাক জানে সৰ্বজনে ঈশ্বৰৰ ইচ্ছা জীবনেই সৃষ্টিৰ সুবিশাল কর্মজাল আমি করিলু রসনা অত্যন্ত বাসনা মূর মরিচিকা খেদি অসীম মরুর প্রান্তত অনুধাব জগতর পালন হে নারায়ণর কি যে অপার মহিমা বিচিত্র লীলা মায়াত আবদ্ধ আমি চতুর্ভিত দেখো মাত্র তবু হারে ক্ষণ
খোদে খোদে হই বিরাজমান হন্ত করছে ভালো আর রুদ্রময় অক্ষততেই সংহারে মূর্তি ধরি হন্তে কতে প্রলয়রে লেরিহন অগ্নি জ্বলাই জগতরে ধ্বংস যজ্ঞময় করি সুঘোষণা। কিন্তু এই হগলতি গতি করে ব্রহ্মাণ্ডর হত্যা কর্তা লীলাময় বিষ্ণু আপনি জিয় জগৎ সৃষ্টি করেছি নিশ্চয় আমি এই জগৎ পালন করেছি আর রুদ্রয় অত্যাচার অধর্মক ধ্বংস করি সৃষ্টি রক্ষা করেছি এনেদরে আমি তিনিও অবিরাম গতিত সৃষ্টি রক্ষা করেছি কিন্তু অকস্মাতে আমার সৃষ্টিত সকলোবোৰ উলট পালট হ'ব লাগিছে কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিব পাহৰিছে প্রভু আমি বিষ্ণুৱে পালন কৰিব পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিব পাহৰিছে প্রভু
কৰিছোঁ তেনিয়েই আমাৰ সৃষ্টি পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক অধৰ্মই চুৰমাৰ কৰি গ্ৰাস কৰিব ধৰিছে। প্রভু প্রভু মহাবিপদের আচরণে আরম্ভ হলে ভয়ঙ্কর আকাশমার্গী সৌন্দর্য তার ভয়ে দুটাই পৃথিবী ফুটিয়ে ধরছে। প্রভু ওঙ্কারে পুনর্কন প্রহার করি দৈত্যকে নিধন করা হচ্ছে। ভোলানাথ হাতর ফুল আকাশমার্গ নিক্ষেপ করা হচ্ছে। প্রভু 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 অসময়ত আবিৰ্ভাৱ হোৱা কাৰণ কি মহাকাল? প্ৰভু মোক আপোনালোকেই পৃথিৱীৰ ৰক্ষণৰ ভাৰ দিছিল, কিন্তু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ। তাৰ কাৰণ মহাকাল? তাৰ কাৰণ পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অবিচাৰ আদি দূৰ সীমাতে উপনীত হৈছে। ধৰ্মৰ নাম গোন্ধ একোকে নোহোৱা হৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু। মোৰ কাৰ্যকাল শেষ হৈ আহিছে। ইয়াৰ পৰিণাম কি হ'ব মহাকাল? ইয়াৰ পৰিণাম এতিয়া অতি ভয়ংকৰ হৈ উঠিব। মহাকাল আৰু কিছুদিনৰ পিছতে মহাপ্ৰলয় সৃষ্টি হৈ মহাসাগৰৰ পানীয়ে গোটেই পৃথিৱী তল নিয়াব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো মহাপ্ৰলয়ত ডুব যাব। ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো বাচি নাথাকিব। মহাকাল প্ৰভু সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ এই নৰ মনুষ্যৰ কি দশা হ'ব? পৃথিৱীত ধৰ্ম বুলিবলৈ আৰু একো নাই। মহাকাল সকলো অধৰ্মই গ্ৰাস কৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। মোৰো কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। ৰ'বা মহাকাল, তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। পিতামহ প্ৰজাপতি মহাকাল যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু পিতামহৰ উত্তৰে এই মহাপ্ৰলয়ৰ মাজতে মহাকাৰী জীৱ জন্তু মহাদৈত্য আদিয়ে মূৰ দাঙি উঠিব। সেই সকলোবিলাক আপুনি ধ্বংস কৰিব লাগিব। আমি কি কৰিব লাগিব মহাকাল? আপুনি সত্যপদ ৰজাক লগত লৈ সেই সময়তে যি অৱতাৰৰ হয় প্ৰয়োজন তাৰেই ৰূপ ধাৰণ কৰি মহাপ্ৰলয়ত সৃষ্টি হোৱা সকলোবোৰ প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব। কিন্তু সাৱধান, পাহৰি নাযাব মহাপ্ৰলয় আৰু বেছি দিন নাই। মই এতিয়া আহিলো। এই সুন্দৰ বিনন্দীয় সৃষ্টি কৃষ্টি সভ্যতা শিক্ষা দীক্ষা সকলোবোৰ মহাপ্ৰলয়ত লোপ পাব। প্ৰভু প্ৰভু পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত? হে প্ৰজাপতি, আপুনি এতিয়াৰ পৰা পৃথিৱীত যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন সকলোবোৰ একোট একোটকৈ সংগ্ৰহ কৰা ব্যৱস্থা কৰা। চাৰিওফালে কেৱল পানী আৰু পানী। এই মহাপ্ৰলয়ৰ সময়ত কি অৱতাৰৰ মোৰ হ'ব প্ৰয়োজন তাকে আমি ভাবি পোৱা নাই।
প্রথমে প্রণাম রূপী অনাতনা সময় প্ৰয়োজন হ'ব দুষ্টক দমন আৰু শান্তক পালন কৰিবই লাগিব প্ৰভু। দেৱঋষি, প্ৰভু তুমি কথাটো বৰ পাতলকৈ ভাবিছা। প্ৰভু এবাৰ মাত্ৰ ভাবাচোন, ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? ঈশ্বৰ পৰম ব্ৰহ্ম শশীধৰ তুমি প্ৰিয়তম পৰম দেৱতা, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া ললো শৰণ হৰি নাৰায়ণ হৰি নাৰায়ণ হৰি নাৰায়ণ হৰি নারায়ণ নারায়ণ নারায়ণ। জগত আজি দেখোন প্ৰভু বৈকুণ্ঠত নাই, কলৈ গুচি গ'ল? কলনি প্ৰভু বিষ্ণুৱে মোক লেখাত নিনিয়াকৈ স্বৰ্গ মধ্য পাতাল কলৈকো নাযায়। মোক লেখাত লৈছে যিকোনো আলোচনাৰ পাতো নিমিলে, কিন্তু আজি মোক লগত নিনিয়াকৈ বৈকুণ্ঠৰ পৰা মনে মনে কলৈ গুচি গ'ল? নিশ্চয় নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা কৰিছে। স্বাগতম স্বাগতম দেৱঋষি। দেৱী দেৱী দেৱঋষি কিয় মানে দেখুৱালি তব বিখ্যাতিত বদনা বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবলৈ পাওঁ, কিন্তু আজিহে আপুনি আপুনি ঠিকেই ভাবিছে দেৱঋষি। দেৱী আজি প্ৰথম দিন এই বৈকুণ্ঠপুৰী বিষ্ণু বিহীন জানে দেৱঋষি, প্ৰভু বিষ্ণু মোক লগত নিনিয়াকৈ কলৈকো নাযায়। আজি কিন্তু তাৰ ব্যতিক্ৰম ঘটিছে দেৱঋষি, ব্যতিক্ৰম ঘটিছে। দেৱী প্ৰলয়, প্ৰভু প্ৰণয় দেৱী মহাপ্ৰলয়, আৰু কিছুদিনতে মহাপ্ৰলয়তো কৰি পৃথিৱী পানীত ডুব যাব।
গৈছিলোঁ মই কৈলাশলৈ কৈলাশ? মই তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উত্তম আলোচনাত মগ্ন আৰু কি দেখিলোঁ জানা ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী এই গুপ্ত আলোচনাতে ভাগ লৈছে সৰস্বতী পাৰ্বতী এইটো সঁচা দেৱৰী সঁচা মিছা দেখিবা নহয় মই তাক গৈ পোৱাৰ লগে লগে মহাদেৱে দুটকীয়াটো আছিল বুলি উপহাসে কৰিলে দেৱী মই তাক এখনতে কোনে ৰখি পোনে 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 আহি গৈ কোন থকালোগে নাই পৃথিৱীত মহাপ্ৰলয় হ'ব দেৱী মহাত্মালৈ পৃথিৱী ধ্বংস হ'ব দেৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে অথচ মই সেই কথা গমকে নাপাওঁ দেৱী। দেৱৰী সেই গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্য পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে দেৱী। তেন্তে স্বয়ং বিষ্ণুৰ পত্নী হৈও মই সেই আলোচনাত ভাগ ল'ব পৰা নাই কিয় কওক দেৱৰী মোৰ কৰ্তব্য কি মই বিকটভাৱে অপমানিত হৈছোঁ দেৱৰী বিকটভাৱে অপমানিত হৈছোঁ ৰক্ষা কৰিব পাৰিব হয় নেকি? মই ইয়াৰ ভিখনি প্ৰতিশোধি ল'ম দেৱৰী ভিখনি প্ৰতিশোধি ল'ম দেৱী কিয় মানে চোৱা মৰ্ত্যৰ মানৱ চোৱা পাতালৰ বাসকি নাৰীয়ে কি ভিখনি মূৰ্তি ধাৰণ কৰিব পাৰে মই বিষ্ণুৰ সৃষ্টি ধ্বংস কৰিম দেৱী ক্ষান্ত হোৱা তুমি তাদন্য প্ৰতিজ্ঞা কৰিবা বুলি মই অলপ ভবা নাছিলোঁ তোমাৰ এই কাৰ্যই তোমাকে মোকে মৰ্যলৈ সহায় পঠাব দেৱী তোমাকে মোকে এই কাৰ্যত মৰ্যলৈ সহায় পঠাব দেৱী সহায় পঠাব নাই দেৱৰী মই এবাৰ কামলৈ মনস্থ কৰিলোঁ তাৰ পৰা মই কেতিয়াও বিচলিত নহওঁ বিষ্ণুৱে বুজিব লাগিব এই লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিম এই পাতে লক্ষ্মী বাবে দিবি সৃষ্টি হওক বিপদ দৈত্য সৃষ্টি হওক আকাশী লক্ষ্য দৈত্য মই পুত্ৰ মই তোক কি কৰিলোঁ অন্তমী নিয়ামক তোমার সত্য পরিচয় পুত্ৰ এই শ্ৰীজগতৰ মাতা লক্ষ্মী আৰু মই তোক কি কৰিলোঁ সৃজনে হে মাতৃ কিবা হুকুমক অকস্মাতে করিল স্বজন কিবা কার্যবাহী করিল সাগর দৈত্য মাতৃ তোক কি সৃষ্টি কৰাৰ উদ্দেশ্য মোৰ মহান মহান অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব মহাপ্রলয় চাৰিওফালে পানী কেৱল পানী থাকিব চাৰিওফালে পানী চাৰিওফালে কেৱল পানী চাৰিওফালে পানী হলে আমি জীয়াই থাকিম কেনেকৈ পানীৰ মাজত আমি কি কৰে বিচৰণ কৰিম অসম্ভৱ মাতৃ অসম্ভৱ
পুত্র শোন মাতৃ ওই তোকে বলিস তাই চল স্থল আকাশ পাতাল সকলতে বিচলন কৰিব পাৰি কৃষ্ণৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও কোনো অনিষ্ট সাধন গোটেই সৰ্ব হৰি দুৰ্গতেই সৰ্ব হৰি দুৰ্গতেই সৰ্ব হৰিৰ বজ্ৰময় কৰি দিছে এতিয়া তই মোৰ আদেশ মতে কাম কৰিব লাগিব শুন পুত্ৰ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব চাৰিওফালে পানী কেৱল পানী থাকিব ঋষিমুনিসকলে জাতি যজ্ঞ কৰিবলৈ বেদাংগ অৰ্থশাস্ত্ৰ এইবিলাকে একোৱেই নাথাকিব আৰু সেইবিলাকে মহাপ্ৰলয়ত ধ্বংস হোৱাৰ আগতে তই উদ্ধাৰ কৰিব লাগিব যদি সেই উদ্ধাৰ কৰ কোন তহঁত অসুৰবোৰে সদেৱতা দেৱতাতকৈও উচ্চ আসন লাভ কৰিব পাৰিব মোৰ পৰিচয় কি হব কি নামে জনাজাত সম্বই ধৰাৰ বক্ষ পুত্ৰ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছোঁ আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি মাতৃ তোৰ নাম হ'ব মাতৃ হয় দৈত্য ভয়দৈত্য নামে ধৰাৰ মধ্যতে সৰিছো নাযায় এতিয়া তই যা নিজ কৰ্তব্যত অগ্ৰসৰ পুত্ৰ মোৰ আৰু জীৱনৰ হৈছে প্ৰয়োজন কোৱা পুত্ৰ এই দৈত্য বংশ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী নাৰী অৰ্পণ কৰক মাতৃ তই ঠিকেই কৈছ তেন্তে শুন এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মৰ একমাত্ৰ কন্যা নাম সৰস্বতী সৰস্বতীৰ সমান গুণী ধনী ৰূপৱতী নাৰী আৰু কোনোৱেই নাই তই যা চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহৰ প্ৰস্তুত যা পুত্ৰ চলে বলে নতুবা কিবা কৌশল কৰি হলে সৰস্বতীক বিবাহৰ প্ৰস্তুতি মাতৃ ব্রহ্মকন্যা সরস্বতী অন্নচর
পুনৰ আবিৰ্ভাৱ হোৱা কাৰণ কি মহাকাল? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এটা মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু। আৰু কি মহাপ্ৰলয় মহাকাল? পৃথিৱী ধ্বংসৰ বাবে লক্ষ্মী এটা মহাদৈত্য স্বজন কৰিছে। তাক বধ কৰা সাধ্য কাৰো নাই। সি এতিয়া এইফালে আহিব ধৰিছে। লক্ষ্মীয়ে দৈত্য স্বজন কৰা কাৰণ কি মহাকাল? লাহে লাহে সকলোবোৰ বুজিব। মই মাত্ৰ সাৱধান কৰি দিলোঁ। এতিয়া মই আহিলোঁ প্ৰভু। টুকটকীয়া নালত থাকে মানে এনেবোৰ নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব। কি মোৰ পুত্ৰ হৈ গোটেই সৃষ্টিৰ বাটতে হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই ক্ষমা নকৰিম। তাক মই উচিত শিক্ষা কৰিম প্ৰদান। মহাপ্ৰলয়ত হোৱাৰ আগমুহূৰ্তত নানা ধৰণৰ বিধি শিকাই আগুৰি ধৰিছে। তাক বাধা দিয়াৰ কাৰো শক্তি নাই। আমাৰ দেখিছো শক্তি কমিয়েই আহিছে। ব্রহ্মা বিষ্ণু রুদ্র ব্রহ্মা কন্যা সরস্বতী জীবব জীবুর অর্ধাঙ্গিনী অর্ধাঙ্গিনী লক্ষ্মী আদেশ দিছে সরস্বতী। কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠপুৰীত কৰিছ প্ৰৱেশ? এই মই লক্ষ্মীৰ সন্তান। লক্ষ্মীয়ে মোক স্বজন কৰিছে। পৃথিৱীৰ সমস্ত ভাৰ মোৰ হাতত কৰিছে অৰূপ। আৰু কি জানো ব্ৰহ্ম কন্যা সৰস্বতী বিবাহ কৰিবলৈ আদেশ দিছে। আদেশ এই দেৱতা কি চাই আছ? কি চাই আছ? মোৰ আদেশ পালন কৰ। অধম দৈত্য, তোৰ ধনধাৰীৰ সীমা চেৰাই গৈছে। মুৰি মহাবলে তোৰ কুকু ভেদ কৰাৰ আগতে এই স্থান কৰ পৰিত্যাগ। ইয়াতে সুদৰ্শন প্ৰহাৰ কৰ। নতুন এই সৃষ্টি ধ্বংস কৰিব। শ্ৰেষ্ঠ দেৱতা লক্ষ্মীৰ বলৰ প্ৰভাৱ এই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ তীক্ষ্ণ মুখ একো অপকাৰ কৰিব নোৱাৰে। ইচ্ছা কৰিলে তহঁতি প্ৰমাণ চাব পাৰ। হাতে কলে বান্ধি জ্বলন্ত
কৰিব লাগিব। মহাপ্ৰলয়, ক'ত মহাপ্ৰলয়? মই জীৱিত থকালৈকে মহাপ্ৰলয় আৰু হ'ব নোৱাৰে। মই মহাপ্ৰলয়কাৰী মহাধূমকেতু। পিতা, সৰস্বতী, আমাৰ সেৱা কৰিব গ্ৰহণ পিতা। উঠাই পিতা, সৰস্বতী, পিতা, এই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই। মহাপলয়, হয়, মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি পিতা, লক্ষ্মী এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে। পিতা, সেই দৈত্যই এতিয়া গোটেই পৃথিৱী তল ওপৰ কৰি ফুৰিছে। কি সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। পিতা, তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি, তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি। পিতা, এই ঘোঁৰামুখৰ দুৰ্দান্তকাৰী দৈত্যকে দেখিলে মোৰ পেটটা হাত ভৰি লুকায়। পিতা, পিতা, মোৰ ওপৰত লক্ষ্মী কিয় ইমান হিংসাভাৱ উদয় হ'ল পিতা? মইতো লক্ষ্মীক কোনোদিন দোষ কৰা নাই। লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? নহয় আই, পিতা, বিষ্ণুৱে এইবোৰ গমকে নাপায়। পিতা, আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে মুঠতে আলোচনা কৰি আছো। পিতা, অৱশ্যে এইবিলাক কথাৰ সম্ভেদ পাই বিষ্ণুৱে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছিল। পিতা, পিতা, লক্ষ্মী মোৰ ওপৰত যে ঘৃণৰতা কাৰ্যত লিপ্ত হৈছে, মই কিন্তু সহ্য কৰি নাথাকিম পিতা। আই, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, আই, তেন্তে চাবা পিতা, লক্ষ্মীয়ে যিপাত ব্ৰহ্মশাল মোৰ বুকুলৈ নিক্ষেপ কৰিছে, সেই পাত ব্ৰহ্মশাল মই পুনৰ লক্ষ্মী বুকুলৈ ঘূৰাই পঠাম। আই, তেতিয়া বুজিব লক্ষ্মীয়ে এই জগতত লক্ষ্মী শ্ৰেষ্ঠ, এই সৰস্বতী শ্ৰেষ্ঠ। নহয় আই, নহয়, এতিয়া সেইবোৰ কৰিবৰ সময় নাই। দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব। পিতা, তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি আই, তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি। শুনা পিতা, তুমি মোৰ বাবে চিন্তা নকৰিবা। আই, সেই দুৰ্দান্ত দৈত্যই মোক বিবাহ কৰাব নোৱাৰে। আই, চোৱা, তাৰ ব্যৱস্থা মই নিজে কৰিম। তুমি খন্তেক বিশ্ৰাম কৰাগৈ। যোৱা। আৰু ইংগিততে কাম কৰি যাব। তাৰ বাৰু তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া? সৰস্বতী, কথাই সৰস্বতী, সৰস্বতীক মই বিবাহ কৰা যি হ'ব আজি মোৰ অৰ্ধাংগিনী সৰস্বতী।
উচিত নহয় যখিনি নঘটনে এই ভয়দৈত্য লগত একো মায়া নচলিব এইটোৰ সত্য পৰিচয় দৈত্যপতি মই দক্ষিণী ভণ্ডনী একোৱেই নহয় মই লক্ষ্মী আই দেখি সৰস্বতী সৰস্বতী দৈত্যপতি সৰস্বতী দৈত্যপতি মাতৃটো কৈছিল পৃথিৱীৰ আটাইতকৈ সুন্দৰী নাৰী সৰস্বতী বুলি তেনেস্থলত মোৰ বিশ্বাস নহয় এইটো সত্য পৰিচয় দৈত্যপতি আপোনাৰ মাতৃয়ে নিশ্চয় আশ্ৰয় লৈছে নাই আপোনাৰ মাতৃয়ে নিশ্চয় আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী নামৰ অন্য কোনো নাৰীয়েই নাই এই কোনোবা সৰস্বতী গ্ৰহণ কৰিলে অনিশ্চয় কি নাই নাই মই এনেকুৱা কোনোবা কন্যাক বিবাহ কৰাব নোৱাৰো এই মাতৃ তুমি মোক ইখন প্ৰতাৰণা কৰিলা ইয়াৰ পৰিণাম কিন্তু অতি ভয়াৱহ হ'ব নাই নাই মই আৰু ৰৈ থাকিব নোৱাৰো মই মাতৃৰ কাষলৈ যাবই লাগিব মাতৃ 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 Picasso! Father! Hey, Picasso! Father! Matri! 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 Hey, Matri! কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা কিয় পুত্ৰ মই কি বিশ্বাসঘাতকতা কৰাৰ কথা কৈছ তোমাৰ লগত ইমানবিলাক সুন্দৰী নাৰী থাকোঁতে সেই সৰস্বতী কোলা কুৎসিত নাৰীগৰাকী কিয় তুমি মোক বিবাহ কৰিবলৈ কৈছিলা সৰস্বতী কুৎসিত নাৰী এই কথা কোনে ক'লা পুত্ৰ মোক কোনেও ক'ব নালাগে সৰস্বতীয়ে নিজেই আহি মোৰ আগত ব্যক্ত কৰিছে আৰু মোৰ চক্ষু এতিয়াও অন্ধ হোৱা নাই সৰস্বতী কুৎসিত নাৰী কেতিয়াও হ'ব নোৱাৰে যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি এনেগৰাকী নাৰী কুৎসিত কেতিয়াও হ'ব নোৱাৰে তই কোনোবা বেলেগ নাৰীক লগ পাইছ পুত্ৰ ব্যথাৰ চেষ্টা নকৰিব মাতৃ মই জানিব পাৰিছো ইয়াত যিমানবিলাক সুন্দৰী নাৰী আছে সকলো তোমাৰেই দাসী এই সৰস্বতীও তোমাৰেই দাসী মই তেনে দাসী কন্যা বিবাহ কৰিব পৰা প্ৰস্তাৱ মোৰ বাবে নহয় সম্ভৱ তেনে দাসী কন্যা বিবাহ কৰিলে ময়ো চিৰকাললৈ দাস হৈ থাকিব লাগিব পুত্ৰ মোৰ কোনো দাসী নাই এই সকলোবিলাক মিছাত ভুল তই নাচাবি পুত্ৰ এই সকলোবিলাক মিছা মিছা নাজানে একোকে ই জানে মাত্ৰ কৰ্তব্য নিজৰ হে মাতৃ তুমিতো মোক গৰ্ভ ধাৰণ কৰি জন্ম দিয়া নাই নিঃস্বাৰ্থ বুঢ়াবলৈ গৈ তুমি মোক স্বজন কৰিছিলা মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় এইবাবে মই তেনে দাসী কন্যা বিবাহ কৰোৱাতকৈ মই যদি তোমাকে বিবাহ কৰাও সমস্ত পাপ কাটি মরেই হইল
পুত্র করা আমার আপনি পুত্র ভাগ পরিহার করি পত্নী রূপে চিরদিন মৃত্যু বাহুত নোয়াহি জিরলি এই মুহূর্ততে আতরে যা আমার সন্মুখের পড়া তোকে টেনে ধরে স্বজন করেছিল টেনে ধরে তোকে মই পলুয়াই করছি আতরে যা আতরে যা লক্ষ্মী আতরে যা একটু জোর দাও আতরে যা তোর ভাগ পরিধান করি ওই পত্নী পত্নী রূপে দুবাহু কোনো নাই আজি তোমাক ৰক্ষা কৰিবলৈ লক্ষ্মী আজি এই হৰদত্তই হৰবে হৰবা তুমি মোক পৰীক্ষা নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগে দৈত্যৰ হাতৰে পৰা ৰক্ষা কৰা ক্ষমতা মোৰ নাই দৈত্যৰ আগত মোৰ সুদৰ্শনো সাধাৰণ অস্ত্ৰ ৰূপত পৰিণত হ'ল গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে আন কোনো উপায় নাই কুণ্ঠপুৰী তোমাৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল গতিকে আমি তোমাক পরিত্যাগ করিল
লক্ষ্মী, লক্ষ্মী, জম্বুদ্বীপের মহামান্যবন্ত মহারাজ, পৃথিবীর দিনক দিনে ধর্মের প্রভাব লোপ পাব ধরেছে। অধর্মের আগমন যেন হয় অনুমান। পিতামর প্রিয়ব্রতর কথা অনুধাবন করি পরিষে মনত হয়ত যুগর শেষত হব মৎস্য অবতার। ঘটিব এক মহাপ্রলয়, মহাসাগরের জলধাই ডুবুয়াব সমস্ত পৃথিবী। না থাকিব কোনো জীব জন্তু, গছ লতা, তরু তৃণ ইত্যাদি। হে বঞ্জীবন, পৃথিবীত হেরাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় যাদৱ। বঞ্জীবন, সেই কথা অৱশ্যে সঁচা, কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে? বঞ্জীবন, সকলো ভগৱান শ্ৰী হৰিৰ লীলা। তেওঁহে জানিব তেওঁৰ সেই মহালীলা কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, বঞ্জীবন, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী। তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে।
গতিকে সেইদিনলৈ আৰু বেছি সময় নাই মহাৰাজ। মহাৰাজ, মন্ত্ৰীবোৰ আপুনি চিন্তা নকৰিব, একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰো আৰাধনা। সঁচা কথা মন্ত্ৰীবোৰ, মহাৰাজ, ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। ইন্দ্র, মই সৰগৰ ৰজা। প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। জগত কৰ্তাৰ বাদে ইয়াৰ উপায় কোনেও দিব নোৱাৰে। আমি যেনে তেনে স্বৰ্গ ৰক্ষা কৰিবই লাগিব। এতিয়া আমি বিষ্ণুৰ ওচৰলৈ যাওঁ আৰু ইয়াৰ আলোচনা কৰোঁগৈ। আজিলৈ সভা মই ইমানতে ভংগ কৰিলোঁ ঘোষণা।
এই যক্ষ ৰাজ্যৰ এক শক্তি সম্ৰাট মই নাম মোৰ ভুজংগ। আৰু মই কনিষ্ঠ ভক্তে নাম মোৰ বজ্জা আমাক পৰাস্ত কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত নাই। আমাৰ ভয়ত স্বৰ্গ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকীও সৰসৰি হয় কম্পমান। গতিকে ভয়ত পৃথিৱী সকলো দেশ এফালৰ পৰা জয় কৰি হত্যা লুণ্ঠন আৰু নাৰী হৰণ দিয়ে বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা মোৰ কৰি যাব লাগিব। কাৰো প্ৰতি